নমস্কাৰ এই মুহূৰ্তত আই পইছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰ কেইটা আৰম্ভ কৰক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ মোবাইল নম্বৰ বন্ধ কৰি দিলে কেন্দ্ৰীয় চৰকাৰে হয় বন্ধু বান্ধৱীসকল লাখ লাখ মোবাইল নম্বৰ বন্ধ কৰি দিলে এইবাৰ কেন্দ্ৰ চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ হল 70 লাখ মোবাইল নম্বৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ একশন ডিজিটেল আৰু অনলাইন প্ৰবঞ্চনাৰ ঘটনা ৰোধ কৰিবলৈ এই পদক্ষেপ টিয় সেৱা সচিব বিবেক যোশীয়ে প্ৰকাশ কৰিছে এই তথ্য সন্দেহজনক লেনদেন হোৱা সিম কাৰ্ডৰ নম্বৰ বন্ধ কৰিছে চৰকাৰজনে সাইবাৰ নিৰাপত্তা আৰু বৰ্ধিত ডিজিটেল পৰীক্ষাত জালিয়াতি সম্পৰ্কত অনুষ্ঠিত বৈঠকৰ পাছত এই সিদ্ধান্ত অহা জানুৱাৰী মাহত এই সন্দৰ্ভত অনুষ্ঠিত হ'ব পৰৱৰ্তী বৈঠক ৰাজ্যসমূহৰ তথ্য সুৰক্ষা নিশ্চিত কৰিবলৈ কোৱা হৈছে বুলি প্ৰকাশ কৰিছে বিত্তীয় সেৱা সচিবগৰাকীয়ে লাখ লাখ মোবাইল নম্বৰ বন্ধ কৰি দিলে এইবাৰ কেন্দ্ৰ চৰকাৰে অহা জানুৱাৰী মাহত এই সন্দৰ্ভত অনুষ্ঠিত হ'ব বৈঠক লগতে আজিৰ পৰৱৰ্তী খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আৰু 5 বছৰলৈ লাভ কৰি থাকিব আপোনালোকে বিনামূলীয়া ৰেচন হয় বন্ধু বান্ধৱীসকল ৰেচন কাৰ্ডক লৈ মোদী চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে 5 বছৰলৈ বৃদ্ধি কৰিলে গৰীব কল্যাণ আঁচনিৰ সময়সীমা অহা 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ সুবিধা এই যোজনাৰ অধীনত উপকৃত হ'ব 81 কোটি লোক কৰোনাৰ সময়ত এই আঁচনি আৰম্ভ কৰিছিল মোদী চৰকাৰে আৰম্ভণিতে কেৱল 3 মাহৰ বাবে দিয়া হৈছিল আঁচনিৰ সুবিধা আৰু 5 বছৰলৈ লাভ কৰি থাকিব আপোনালোকে বিনামূলীয়া ৰেচন লগতে এলপিজি সিলিন্ডাৰ সন্দৰ্ভত আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ যদি এটা কাম আপুনি কৰা নাই তেন্তে 14 দিনৰ পিছতে নাপাব সিলিন্ডাৰৰ সাবসিডি হয় বন্ধু বান্ধৱীসকল গ্যাস এজেন্সিসমূহক ইতিমধ্যে দিয়া হৈছে এই নিৰ্দেশ এলপিজি ব্যৱহাৰকাৰীসকললৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ ইকেআইচি যদি কৰা নাই তেন্তে ডিচেম্বৰৰ পিছৰ পৰা নাপাব সিলিন্ডাৰৰ সাহায্য গ্যাস এজেন্সিলৈ আধাৰ কাৰ্ডখনৰ এখন ফটো লৈ যাব লাগিব আপোনালোকৰ বায়োমেট্ৰিক মাধ্যমেৰে আপোনাৰ কৰা হ'ব ইকেআইচি নকৰিলে 15 ডিসেম্বৰৰ পৰা লাভ নকৰিব আপোনালোকে সিলিন্ডাৰৰ সাহায্য অধিক জানিবলৈ আপোনাৰ সমীপৰ গ্যাস এজেন্সিৰ সৈতে যোগাযোগ